হাই হেল্ল' নমস্কাৰ গাইছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ইউটিউব ভিডিঅ'লৈ। আজি বিশেষকৈ একো নেদেখাওঁ, বৰ্তমান গৈ আছোঁ আমাৰ গাঁওখনৰে। মানে আজি কেমেৰা এটা লৈছোঁ আৰু মানে অৰ্ডাৰ কৰিছিলোঁ। GoPro নহয়, GoPro কিনিব পৰা বৰ্তমান ক্ষমতা নাই মোৰ। লাহে লাহে কয়, যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে নিশ্চয় ল'ম এদিন নহয় এদিন। তো আৰু মাইক এটা লৈছোঁ, মাইকৰ কোৱালিটিটো কেনেকুৱা পাই আছে আপোনালোকে চাব। আৰু এইটো মানে ভিডিঅ'টো মানে কেমেৰাৰ কাৰণে বনাইছোঁ। তো গাইজ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে। তো আপোনালোকে বৰ্তমান এই ভিডিঅ'টো চাই পেলাই গমেই পাইছে যে মই মটো ব্লগিং কৰিবলৈ মানে চেষ্টা কৰি আছোঁ আৰু। তো আপোনালোকে দেখা পাব বিভিন্ন জেগাৰ চেনেলটো লাহে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো গাইজ, কেমেৰা কোৱালিটি কেনেকুৱা পাই আছে আপোনালোকে কমেণ্টত জনাব গাইজ। কেমেৰা কোৱালিটি আৰু মাইকৰ কোৱালিটি কেনেকুৱা পাই আছে। তো গাইজ, আমাৰ গাঁওখনে বহুত ধুনীয়া জেগা হয়। আপোনালোকে চাব, মেপত চাৰ্চ কৰি পেলাই চাব কেতিকিজাৰ বুলি, আমিন গাঁৱৰ কাষতে আছে কেতিকিজাৰ। সেইটোৱে আমাৰ গাঁও। আৰু আমাৰ গাঁৱত বহুতো ধুনীয়া ধুনীয়া গান শ্বুটিং কৰি থাকে, আপোনালোকে চাব। ভাল লাগে গাইজ। তো গাইজ, যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে, প্ৰায় নতুনেই দিয়ে, 3টাই ছাবস্ক্ৰাইবাৰ আছিলে বৰ্তমান। আহিলে যদি আপোনালোকে কাম কৰিব পাৰিব। গাঁৱত থকা মজাই বেলেগ গাইজ, গাঁৱত থকা মজাই বেলেগ। না গাড়ী চাউণ্ড বেছি আছে, না লেতেৰা। তো গাইজ, জনাব কমেণ্টত কেনেকুৱা হৈছে কোৱালিটিটো, নে অলপ এডিটিঙৰ দৰকাৰ আছে। মই ভাবিছোঁ এডিটিং নকৰাকৈ ভিডিঅ'বিলাক আপলোড কৰি যাম মোৰ দ্বাৰা। তো আমাৰ গাঁৱতে বিল আছে, বিলখনৰ নাম হৈছে দীঘলী বিল। আপোনালোকে চাৰ্চ কৰিব ইউটিউবত, মেপত চাৰ্চ কৰিব দীঘলী বিল বুলি। তো আপোনালোকে দেখা পাব আমাৰ বিলখন। মানুহবোৰে কোৱা মতে দীপৰ বিলখন বোলে 1 নম্বৰত, আৰু দীঘলী বিলখন মানে আমাৰ এই বিলখন বোলে 2 নম্বৰত আছে। হয়নে নহয় বাৰু, কিমানটো সত্য আপোনালোকে জানিব বৰ্তমান। মই ইমানখিনি নাজানো আৰু। তো যাওঁ আগৰ ফালে, লগবিলাক আছেনে নাই চাওঁ এবাৰ। তো গাইজ, নাই লগবিলাক নাই, এজনো নাই। আপোনালোকক দেখাম বৰ্তমান পদুম ফুল কেনেকৈ হয়, বা কেনেকুৱা পানীত মানে পানীৰ মাজত হয়নে পানীৰ ছাইডত হয়, কেনেকুৱা হয় সেইটো দেখাম। ঠিক আছে গাইজ। তো গাইজ, আপোনালোকক পদুম ফুল দেখুওৱাৰ আগতে মই আমাৰ গাঁওখন এবাৰ দেখুৱাই ল'ব খুজিছোঁ আপোনালোক। এয়া মোৰ হ'ল এণ্ট্ৰপ, লগতে এইফালে আছে আমাৰ পাহাৰ, আকাশখন গোটেই নীলা নীলা, ধুনীয়া লোকেশ্যন। মোৰ ঘৰটো এইফালে। তো বলক এতিয়া পদুম ফুল চাওঁ। তো বন্ধুসকল, আপোনালোকক ফাইনেলি পদুম ফুল দেখাবলৈ আহি ইয়াতে আৰু এটা দেখা পালোঁ। মানে বৰশী টিপাই আছে এনেকুৱা। সৰু কালত আমিও টিপাইছিলোঁ আৰু এতিয়াতো নাই আৰু সেনেকুৱা, পানীও বেছি নহয় আৰু। তো বলক এতিয়া আপোনালোকক পদুম ফুল দেখুৱাই আছোঁ। তো বন্ধুসকল, দেখা পাইছেনে ইয়াতে পদুম ফুল আছে, এইখিনি জেগাত পদুম ফুল আছে, কিন্তু ইয়াতে অলপহে আছে। বলক আপোনালোকক আৰু দেখুৱাই আছোঁ অলপ আগত। তো গাইজ, আপোনালোকে এই বগা বগা বস্তুবিলাক দেখা পাইছেনে? কি বস্তু এইবিলাক গোটেই পদুম ফুল, এইফালৰ পৰা গোটেই এইফাললৈকে পদুম ফুল। অলপ কাষত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এইবিলাক দেখিছেনে? পদুম ফুল গোটেই। এইবিলাক পদুম ফুল এইফালে।
তো বন্ধুসকল আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু আগলৈ আপোনালোকক নতুন নতুন ভিডিঅ' উপহাৰ দিম মই আপোনালোকে খালি ছাপোৰ্ট কৰি থাকিব পাহৰি নাযাব ধন্যবাদ বাই বাই টাটা